ইমান দিন টাইমো পোৱা নাই তাত ড্ৰেছ চিলাব। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোকে চবেই ভালে আছে, ময়ো ভালে আছোঁ। আৰু এতিয়া ৰাতি 9টাই বাজিব হ'ল আৰু আজি মানে ঘৰটো পূৰা মানে এইবোৰ ভাঙা চাঙা পূৰা ঘৰ ফ্ল'ৰ ষ্ট'ৰ পূৰা হেৰি হৈ আছে। আমি দুদিনমান বেলেগ ৰুমত শুইছিলোঁ, চ' এতিয়া আকৌ আমাৰ মানে দৰ্জাটো বেলেগ ছাইডত আপোনালোকক কৈছিলোঁ, সেইটো ছাইডত লৈ গ'ল আৰু তো দুদিনমান ৰুমত শুৱা নাছিলোঁ। আজি আকৌ দিনটো ফুল মানে টায়াৰ্ড হৈ আছোঁ আৰু তো কালি ল'ৰাৰ স্কুলৰ ফাংশ্যন আছে আৰু মই ইমান দিন টাইমো পোৱা নাই তাত ড্ৰেছ চিলাবৰ কাৰণে। তো সি কি কেৰেক্টাৰ হৈছে কি হৈছে আপোনালোকক মই ড্ৰেছটো চিলাই দেখাই লওঁ। তো এতিয়া কালি ফাংশ্যন আছে, আজি ৰাতি 9টা বাজি গ'ল। মই আজি কালি কৰোঁতে মানে টাইমে পোৱা নাই চিলাবৰ কাৰণে, আৰু গাটো বেছি ভাল নাই। মাজতে জ্বৰ হৈছিলে, কাহ হৈছিলে, এতিয়া মোৰো গা বেয়া, আমাৰ মানুহজনৰো গা বেয়া, ল'ৰাৰো গা বেয়া, ঘৰৰ চবৰে গা বেয়া। চ' এতিয়া ৰাতি মানে ভাবিছোঁ এতিয়া চিলাওঁ আৰু তো চিলাই পেলাই ইয়াক পিন্ধাই আপোনালোকক দেখাই আছোঁ কেনেকুৱা হৈছে, ঠিক আছে। চ' গাইজ নেক্সট ডে হৈ গ'ল আৰু নেক্সট ডে আমি মৰ্ণিং জিবিয়ানক লৈ পেলাই তাৰ স্কুলৰ এনুৱেল ফাংশ্যনত আহিছিলোঁ। তো তাৰ আজি নাছিলে প্ৰগ্ৰাম, তো আজি আমি বেলেগৰ প্ৰগ্ৰাম চাব আহিছিলোঁ। আৰু এয়া তাৰ মানে ধুনীয়াকৈ সজাইছিলে, ভাল লাগিছিলে। আৰু তো এইবাৰ তাৰ ফাৰ্ষ্ট স্কুল হয় আৰু ফাৰ্ষ্ট এনুৱেল ফাংশ্যন হয়, তো তাক আমি লৈ আহিছোঁ। তো এইফালে আমি প্ৰজেক্টবোৰ যোনবোৰে মানে বনাইছিলে জিবিয়ানক লৈ পেলাই আমি এইবোৰো অলপ চলপ চালোঁ আৰু বহুত ধুনীয়া বনাইছিলে আৰু সিও চাই খুব ভাল পাইছে। আৰু চ' বহুত ঠাণ্ডা পৰিছিলে, তো সেয়া ঘৰতে জুই ধৰিছিলোঁ আৰু হাজবেণ্ডে চিকেন পুৰি খাইছে, মইতো খোৱা নাই সিদিনাখন। আৰু আকৌ নেক্সট ডে হৈ গ'ল আৰু জিবিয়ানৰ আজি মানে ফাংশ্যন আছিলে আৰু আমাৰ মানে আজি অহা দেৰি হৈছিলে, তো মিছে কল কৰিলে, তো জল্দি আহিলোঁ। আৰু এইফালে ইমান মৰম লাগিছে, চবেই ছেম কালাৰ ড্ৰেছ পিন্ধিছিলে। তো সেয়া আমাৰ জিবিয়ান য়েল্লো ড্ৰেছটোত আৰু সি যাদু কেৰেক্টাৰ কৰিছিলে। তো সেয়াই হৈছে জিবিয়ান আৰু বাকী তাৰ ফ্ৰেণ্ড চাৰ্কেল বহুত ধুনীয়া লাগিছিলে। চ' জিবিয়ানৰ ফাংশ্যন খতম আৰু ইভিনিং টাইমটোত আমি ভাবিছোঁ ঘৰত যাম বুলি। তো পটাপট ঘৰৰ আব্বা আম্মাৰ কাৰণে গাজৰৰ হালোৱা বনালোঁ। 30 ডিচেম্বৰ হয় আৰু এতিয়া ৰাতি মই ইফালে ৰাতিৰ ডিনাৰ বনাই আছোঁ। গাও ভাল নাই, ঠাণ্ডা পৰিছে বহুত আপোনাৰ, আৰু এইফালে মানে মোৰ মাত চাত পূৰা বহি গৈছে, বহুত কাহ হৈ আছে। ঘৰতো কাৰো গা ভাল নাই, চবৰে মানে কাহ চৰ্দি হৈ আছে। এইফালে ৰাতি মইতো ডিনাৰ নকৰোঁ, মই কিবা লাইট খাওঁ আৰু কিবা আৰু তাৰপিছত এইফালে ঘৰৰ আলহী আছে, তো সিহঁতৰ কাৰণে বনাই আছোঁ। আৰু কালি চবৰে চাগে 31st কিবা না কিবা প্লেনিং কৰিছে, আৰু তো আমাৰো আছে। আমাৰ বা মাহঁত আহিব, তো আমি ভাবিছোঁ কালি সৰু সুৰাকৈ চেলিব্ৰেশ্যন এটা কৰিম, যিহেতু গাও ভাল নাই। এনেই বাহিৰত যাওঁ, এইবাৰ বাহিৰতো নাযাওঁ, বহুত গা বেয়া, মোৰ হাজবেণ্ডৰো গা বেয়া, মোৰো গা বেয়া, ল'ৰাৰো গা বেয়া, আজিৰো পূৰা মাথা চাথা বিষাই আছে। ঘৰত আলহী আছে, তো বনাই খুৱাবতো লাগিব, সেইখিনি কৰি আছোঁ। আৰু লগতে এইফালে জুইও খুৱাই আছোঁ, ঠাণ্ডা লাগি আছে বহুত। তো সেয়া যিমানখিনি পাৰোঁ মই শ্বুট কৰি থাকিম, কি কৰোঁ 31st যিমানখিনি মানে পাৰোঁ শ্বুট কৰিবৰ কাৰণে মই কৰি থাকিম। তো আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰ ঘৰৰ অৱস্থা এটা চ' গাইজ আজি 31st ৰাতি মানে সন্ধিয়া হয় আৰু তো কোনো আহি পোৱা নাই, মানে বাহঁত আহি পাব আৰু। তো মই হাঁহ মানে বাচি আছিলোঁ আৰু ধুনীয়াকৈ, আৰু বাৰ মানে ল'ৰা আৰু ছোৱালী আহি গৈছিলে, তো সিহঁতে শ্বুট কৰি আছিলে, তো মই হাঁহ বাচি আছিলোঁ। আৰু এইফালে সিহঁতে মোক হেল্প কৰি দি আছিলে পিঁয়াজ নহৰু গুচাওঁতে, ভাল লাগিছিলে। আৰু
বহুত দিন পাছত মানে 31st গোটেই মানে মানুহকেইটা একেলগত হৈ পেলাই 31st চেলিব্ৰেশ্যন কৰিছোঁ, তো বহুত ভাল লাগিছিলে। আৰু সিহঁতেও মোক বহুত ধুনীয়াকৈ হেল্প কৰি দি আছিলে, পিঁয়াজ গুচাইছিলে আৰু এইফালে মোৰ হেল্পাৰো মানে মাংস কাটি আছিলে আৰু হাঁহৰ মাংস। তো এইফালে আৰু জুই ধৰি আছিলোঁ। আৰু এইটো মানে আমাৰ নতুন ঘৰ, মানে নতুন ৰুম বনাইছোঁ সেইটো। আৰু এইফালে চিকেন আনিছে, এইফালেও চিকেন হয়, সেইটো মানে আমাৰ কাবাব বনাবলৈ এইটো। আৰু এইফালে চব্জি বনাবলৈ আনিছিলে। আৰু এইফালে মোৰ বেষ্ট ফ্ৰেণ্ড আহি গ'ল, তাই আহি পেলাই পূৰা লাগি গৈছে। আৰু তো এনেকৈ চবে আহিলে ভাল লাগে আৰু 31st মানে চবে গেট টুগেডাৰ হৈ যায় চবে একেলগতে। তো তাই এইফালে আৰম্ভ কৰি দিলে পিঁয়াজ চিয়াজ কাটা। আৰু জিবিয়ানৰ গাটো ভাল নাছিলে, সি ইমান মানে হেৰি কৰা নাই, অকণমান পাছত তাক নেদেখিবই সি শুই গৈছিলে। আৰু তো সি ধুনীয়াকৈ পিঁয়াজ চিয়াজ কাটি আছে তাই। আৰু মই শ্বুট কৰা নাছিলোঁ, বাৰ ল'ৰাই শ্বুট কৰিছে, বিকজ মই এইফালে পাকঘৰত বিজি আছিলোঁ পূৰা। তো সি শ্বুট কৰিছে, তো অলপ চলপ আপোনালোকৰ লগত দেখাই আছোঁ। আৰু এইফালে হাঁহৰ মাংস, এয়া 2টা হাঁহ কাটিছিলোঁ, তো এয়া হাঁহৰ মাংস মই ধুই আছিলোঁ। আৰু এইফালে মাহঁত বাইতাহঁত মানে চবেই মানে কথা পাতি আছে, ভাল লাগি গৈছিলে। আৰু মই কিটচেনৰ পৰা অলপ শ্বুট কৰি আছিলোঁ। আৰু হাই কৈছে যে বাৰ ছোৱালী হয়। আৰু এইফালে মই কাবাব ফ্ৰাই কৰি আছিলোঁ, বহুত মাংস আছিলে, তো লাহে লাহে মই ফ্ৰাই কৰি আছিলোঁ। আৰু এইফালে কিটচেনৰ অৱস্থা, এইফালে হাঁহৰ মাংস আৰু এইফালে কাবাব ফ্ৰাই কৰি থৈছিলোঁ। আৰু এইফালে মোৰ হাজবেণ্ড স্পেচিয়েল ডাক মানে বনাই আছে। আৰু তাৰ পাছত মই 2 দিনমান একেবাৰে একো শ্বুট কৰা নাছিলোঁ। জিবিয়ানৰ গাটো বহুত বেয়া হৈ গৈছিলে, তাক কাহ ইমান হৈছিলে, জ্বৰ হৈছিলে, মানে বহুত দিন একো শ্বুট কৰা নাছিলোঁ। 4-5 দিন পাছত শ্বুট কৰিলোঁ, তাক অলপ গেছ দি আনিলোঁ, তাৰপিছত অকণমান সেই গাইজ মই বহুত দিন মানে ভিডিঅ' বনাবলৈ মানে পাৰা নাছিলোঁ। কেইদিনমান বনালোঁ, আৰু এতিয়া মই কেইদিনমানৰ মাজতে বনাব পৰা নাই, নিউ ইয়েৰৰ পাছত। আৰু চবকে হেপী নিউ ইয়েৰ। আৰু ব্লগটো বহুত লেটকৈ আহিব। আৰু ল'ৰাৰো গা ভাল নাছিলে, বহুত কাহ হৈছিলে, তাক পৰা গেছ চেছ দিয়া হৈছে। ত' এতিয়া শুয়ে আছে, মই মৰ্ণিং উঠিলোঁ, উঠি পেলাই মই মোৰ ব্ৰেকফাষ্ট কৰি আছোঁ। আৰু তো সেয়াই, আৰু যিমানখিনি মই ব্লগ শ্বুট কৰিব পাৰিছোঁ আপোনালোকৰ লগত মই দেখাম। তো আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। চ' ঘৰৰো আজি টাইলছ লগাই আছে, তো ইফালেও বহুত মানে কাম হৈ আছে। তো সেয়া আৰু